জালবাৰী নাট্য সমাজ তাৰিখ 7, 8 আৰু 9 নৱেম্বৰ 2022 স্থান এই জেগাতে আহিব। এই আপোনালোক দেখাইছোঁ এইখিনি পিক চাইডে যিটো হেৰি আছে 7, 8, 9 তিনিদিনীয়া কাৰ্যসূচী আছে। আপোনালোকে কেকেইটা আহি পাইছেনে নাই পোৱা এতিয়ালৈ গম পোৱা নাই, ভিতৰলৈ সোমাই গ'লেহে গম পাম। বহু দিনত মানে ভাবি আছিলোঁ কেনেকৈ লগ পাম কিন্তু একচুৱেলি ফাইনেলি আজি লগ কৰিবলৈ গৈ আছোঁ। যিহেতু হেল্ল' গাইজ, কি খবৰ? চবকে স্বাগতম জনাইছোঁ আজিলৈ এটা ভিডিঅ' লৈ। বহুত দিন মই ভিডিঅ' দিব পৰা নাই, যিহেতু কণ্টেণ্ট নাই মানে একচুৱেলি এইটো কাৰণে আজি ভাবিলোঁ এটা ঠাইলৈ মানে গৈ আছোঁ। যিহেতু ঠাইখনৰ নাম মই জেগাটো যেতিয়ালৈকে নাপাম তেতিয়ালৈকে নকওঁ দেই। আপোনালোকে নিশ্চয় গম পাইছে চাগে মই কোনটো ঠাইলৈ গৈছে এইটো গম পোৱা নাই, কিন্তু কাৰ লগ কৰিবলৈ গৈছোঁ আপোনালোকে নিশ্চয় তামিলত দেখি গম পাইছোঁ। বহু দিনত মানে ভাবি আছিলোঁ কেনেকৈ লগ পাম কিন্তু একচুৱেলি ফাইনেলি আজি লগ কৰিবলৈ গৈ আছোঁ। যিহেতু লগ কৰিব পাৰিম নে নোৱাৰিম আপোনালোকে ভিডিঅ'টো চাই থাকিব, তেতিয়া গম পাই যাব, হয় ন? তাৰপিছত এটা কথা ক'ম আপোনালোকে ভিডিঅ'টো চাই লাইক কমেণ্ট কৰি দিবি। যিহেতু আপোনালোকে মানে লাইক কৰি দিলে মানে ভাল লাগে ন, হয় ন? আপোনালোকৰ অলপ আমাক আগলৈ সহায় কৰে আৰু তাৰপিছত মোৰ চেনেলটো যদি নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু দেই। আপোনালোকে ভিডিঅ'টো চাই থাকক। মই যিহেতু তালৈকে গৈ আছোঁ, তাৰপিছত কোনটো জেগাত তেওঁ আহিছে আপোনাক ডিটেইলছ আপোনালোকক কৈ আছোঁ। A few moments later. ফাইনেলি দখা টাউন আহি পাই গ'লোঁ। যিহেতু চুলিবিলাক দেখিছনে, তাৰ নোযোৱাৰ আগতে চুলিটো কাটি লওঁ, হয় ন? তেতিয়া অলপ ভাল লাগিব। পূৰা দীঘল হৈ গ'ল, টাইম পোৱা নাই, সেইটো কাৰণে চুলি তুলি একদম নাই, কটা সময়ে নাই মানে। আমি কাম কৰা মানুহ নহয় জানো, হয় ন? একচুৱেলি এইটো কাৰণে ভিডিঅ' দিব পৰা নাই। কাম বহুত মানে কি ক'ম, কাম নকৰিলে খাবলৈ নাপায়, সেইটো কাৰণে কাম কৰিব লাগিব, হয় ন? তাৰ নোযোৱাৰ আগতে আমি অলপ চুলিটো কাটি লওঁ। আপোনালোকে দেখিছে পূৰা কেনেকুৱা হৈ আছে, একদম মানে জখাৰ নিচিনা। মানুহটোতো ইভাগেতো দেখিবলৈ বেয়া, কিন্তু চুলিটো থকাৰ কাৰণে বেছি বেয়া হৈছে, সেইটো কাৰণে চুলিটো কাটি লওঁ। এই আপোনালোকে দেখাই দিছোঁ, সেইটো হৈছে দক্ষিণপাট টাউন। একদম আজি দেওবাৰ নহয় জানো, দেওবাৰ কাৰণে মানে পূৰা কালি হৈ আছে। এই অলপ আগলৈ গৈ সেইপিনে মই চুলিটো কাটি লওঁ। আপোনালোকক দেখাই আছোঁ কেনেকৈ কাটিম, আপোনালোকে ভিডিঅ'টো চাই থাকিব খালি। স্মাৰ্ট লুক পাই গ'লোঁ, ইয়াতে কাটিম। আগত ইয়াতে মই কাটো প্ৰায় সেইটো কাৰণে, কিন্তু আজি পূৰা হাউচফুল হৈ আছে। চানডে দেওবাৰ হয় নহয়, সেইটো কাৰণে পূৰা মানুহ পূৰা ভিৰ হৈ আছে। হ'লেও কাটিব পাম আৰু ইয়াতে কাটি পিনি যাব লাগিব, যিয়ে নহয় ন, সদায় কটা জেগাত কাটিবই লাগিব ন, হয় ন? দেখিছে ফাইনেলি চুলি কাটি হৈ গ'ল। এতিয়া মই জেগালৈ গৈ আছোঁ। আপোনালোকে কোনটো জেগালৈ গৈ আছোঁ আপোনালোকক চবটো ডিটেইলছ কৈ আছোঁ। চুলি কাটি ইমান ভাল নালাগিলে বাৰু, হ'ব আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব কালি। এতিয়া আপোনালোকক লোকেশ্যনটো কৈ দিছোঁ। মাজুলী চাইডে আহিব লাগে। মাজুলী চাইড মানে কি আপোনাৰ মেইন দোকান টাউনৰ পৰা 5 কিলোমিটাৰমান আহিব লাগিব। জালবাৰী বুলি কয়। আপোনালোকে ইয়াত চাই আহিব পাৰিব। একচুৱেলি এইটো পিৰি ৰাস হয়, একো পইচা চইচা মানে লোৱা নহয়। বহুত ডাঙৰকৈ পাতিছে, বহুত মানে ভাল হেৰি মাতিছে। কেকেইটা আহিছে, ৰিচা আৰু সেই আশাৰীয়া বাৰীকে মাৰিম পাক বিচাৰি আনিম শাক বুলি যে গায়, এই শিল্পীজনী আহিছে। আৰু কেকেইটাটো আপোনালোকে নিশ্চয় গম পাই। গৈ আছোঁ আৰু A few moments later. ফাইনেলি আহি পাই গ'লোঁ। মনটো বহুত ভাল লাগিছে দেই। ভিতৰলৈ সোমাই যাব লাগিব, যিহেতু এইখিনি জেগাতে আহিব। এই আপোনালোক দেখাইছোঁ এইখিনি পিক চাইডে যিটো হেৰি আছে 7, 8, 9 তিনিদিনীয়া কাৰ্যসূচী আছে। আপোনালোকে কেকেইটা আহি পাইছেনে নাই পোৱা এতিয়ালৈ গম পোৱা নাই, ভিতৰলৈ সোমাই গ'লেহে গম পাম। সেইপিনে দেখিছে আপোনালোকে, সেইটো মনটো ভাল লাগিছে। যিহেতু হয় ন, বহুত দিনত আশা এটা পূৰণ হ'বলৈ গৈ আছে নাই, এতিয়া আহিছেনে নাই এইটোহে গম পোৱা নাই, হয় ন? আপোনালোকে ভিডিঅ'টো চাই থাকক। সেইপিনে দেখিছে এই পিছফালে এইপিনে সেইটো জেগালৈকে আহিব মানে। তাৰপিছত আৰু কিবাকিবি আছে এই তাত দেখাই দিছোঁ। এইটো সোণালী জয়ন্তী মহোৎসৱ হয়, ৰাসৰ বিশেষ আকৰ্ষণ আশাৰীয়া। এই দেখিছে জালবাৰী নাট্য সমাজ তাৰিখ 7, 8 আৰু 9 নৱেম্বৰ 2022 স্থান পশ্চিম দোকানৰ ৰাজহুৱা ভৱন জালবাৰী দোকান। অনুষ্ঠানৰ বিশেষ আকৰ্ষণীয় জনপ্ৰিয় অভিনয় শিল্পী সিদ্ধাৰ্থ শৰ্মা
কে আপোনালোকে নিশ্চয় গম পায় কে আৰু জনপ্ৰিয় অভিনয় শিল্পী চৰি তাৰপিছত আৰু লগত আছে ৰিচা বৰদচ মানে ৰিচা বাৰীতে মাৰিম পাক বিচাৰি সানিম শাক এইটো জেগাত এজনে হয় সেইপিনে ভিতৰলৈ অলপ দেখাম আপোনালোকে ভিডিঅ'টো চাই থাকিব সেইপিনে ভিতৰত এতিয়া অলপ ভিতৰলৈ যাওঁ এই দাদা অলপ দেখাব ক'ত কি হ'ব এতিয়া মই নেদেখাওঁ এই দাদা एकदम इन्होंने वक्त बदल दिया जज्बात बदल दिए जिंदगी बदल दी ओ भाई मारो मुझे मारो मारो मुझे मारो मारो नहीं ये मजाक हो रहा है एक सेकंड यार मजाक हो रहा है এইপিনে কি হ'ব ইয়াত খাদ্য বনিব মানে জেগাটো কেনেকুৱা লাগিছে বাৰু কমেণ্ট কৰি জনাব হয় ন ভাল লাগিছে এইপিনে ক'ত দৌৰিছে ন আপুনি পিছাইন মাছ ধৰিব গৈছে এইটোৱে মেইন হয় এইটো তালৈ যা মই মালখিনি নমাই থৈ ৰাস্তা কৰি আছে সেইখিনি জেগালৈকে আহিব এতিয়া সেইকেইটা ক'ত আছে গম পোৱা নাই সুধিব লাগিব ক'ত কি আছে তেওঁলোকে কাম কৰি আছে এইটো জেগালৈকে আহিব ৰাতি বেছি ভাল লাগে একচুৱেলি ৰাতি অলপ দেখাই দিম কেনেকুৱা হ'ব এইটো ষ্টেটটো হয় সেইখিনিতে মানে গোটেইখিনি খাম হ'ব এইটো পূৰা অলৰেডি এইখিনি চকী টকী দিয়া হৈছে সম্পূৰ্ণ দিয়াকৈ নাই মানে আজি 6 তাৰিখ নহয় কালিৰ পৰা ষ্টাৰ্ট হ'ব মানে বাকী এইবিলাক চব কাম এতিয়াও কৰি আছে সম্পূৰ্ণ হোৱাকৈ নাই এইখিনি জেগা আছিলে তাৰপিছত সুধিম তেওঁলোকে কেতিয়া আহিব এই বতাহকেইটা বহি আছে বতাহ সেইবিলাক খেকেইটা তেওঁলোকে কেতিয়া আহিব কোন 8 তাৰিখে আহিব ন 8 তাৰিখে আহিব বুলি কৈছে একচুৱেলি মই মানে আজি আহিছে বুলি আহিছিলোঁ কিন্তু আজি অহা নাই কিন্তু 7 তাৰিখে আহিব 7 তাৰিখে আকৌ আপোনালোকে 7 তাৰিখে আকৌ ভিডিঅ' বনাবলৈ আহিম আজি ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ আপোনালোকে যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো যদি নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ